নমস্কাৰ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ অসম বাৰ্তা চেনেলৰ অন্য এটা ভিডিঅ'লৈ। প্ৰিয় দৰ্শক, সমগ্ৰ অসমবাসীৰে মৰমৰ এখন অসমীয়া ধাৰাবাহিক উত্তৰ পূবৰ ভিতৰত সৰ্বাধিক খণ্ড চলা এখন জনপ্ৰিয় অসমীয়া ধাৰাবাহিক নাম বেহাৰবাৰী আউটপোষ্ট। সমগ্ৰ অসমবাসীৰে মৰমৰ এখন ধাৰাবাহিক। এই ধাৰাবাহিকখনত অভিনয় কৰা প্ৰতিটো চৰিত্ৰত অভিনয় কৰা প্ৰতিগৰাকী অভিনেতা অভিনেত্ৰী সমগ্ৰ অসমবাসীৰে মৰমৰ। প্ৰিয় দৰ্শক, এই বেহাৰবাৰী আউটপোষ্ট নামৰ যি জনপ্ৰিয় অসমীয়া ধাৰাবাহিক, এই ধাৰাবাহিকখনৰ শেহতীয়াকৈ সম্প্ৰচাৰ হোৱা শিৱৰাত্ৰিৰ যি খণ্ড, সেই খণ্ডটো আপোনালোকে বাৰু উপভোগ কৰিলেনে? যদিহে উপভোগ কৰা নাই, অতি সোনকালে উপভোগ কৰক। সেই খণ্ডটিয়ে সকলোকে খুবেই হহুৱাইছে, সঁচাকৈ খুবেই সুন্দৰ হৈছে এই খণ্ডটি। যদিহে আপোনালোকে উপভোগ কৰা নাই, উপভোগ কৰক। দেখিব বেহাৰবাৰী আউটপোষ্টৰ দুটা জনপ্ৰিয় চৰিত্ৰ বিউটি বাইলুং আৰু মোহনক দেখা গৈছে নন্দী ভিংগীৰ ৰূপত, আৰু SI ছাৰক দেখা গৈছে মহাদেৱৰ ৰূপত। আপোনালোকে বাৰু উপভোগ কৰিলেনে? যদিহে উপভোগ কৰা নাই, অতি সোনকালে উপভোগ কৰক।